Hello everyone, welcome to my channel Easy to Learn. আপোনালোকে বহুতে কমেন্ট কৰি জনাইছে মোৰ ভিডিঅ'ত যে ফৰ্ম ফিলআপ তো 17 তাৰিখৰ পৰা 13 তাৰিখৰ পৰা 17 অক্টোবৰলৈ দিছিলে এটা আমি কৰিব পৰা নাই ইন ব্লেড দেখে আছে এটা দাদা আমি নৰিম নেকি এইটো কাৰণে মই ভিডিঅ'টো বনাইছো যেটো নটিচ আহিছিল ঠিকে আছে 13 তাৰিখৰ পৰা 17 তাৰিখলৈ ঠিকে আছিল নটিচ আহিছে ইয়াত আপুনি দেখিব পাৰে ইয়া জিও 6 তাৰিখে নটিচ আহিছিল অক্টোবৰৰ জিও ৰেজিষ্ট্ৰেচন এক্সাম ফৰ্ম ফিলআপ ফৰ FYUGP সেশন 2023 আপুনি নটিচখনত চাই থাকক পাৰে মই দেখুৱাইছো নটিচখনত আপোনাক আপুনি দেখো নটিচখনত জুম কৰিছো জিও ৰেজিষ্ট্ৰেচন এক্সাম ফৰ্ম ফিলআপ ফৰ FYUGP সেশন 2023-24 ইয়াত লেখা আছে ইট ইজ নটিফাইড all concerned that online process for জিও আপুনি কি পঢ়ি চাব তাৰপিছত লেখা আছে লগইন এখিনি বৰাকে লেখা আছে 13 অক্টোবৰ কলেজ নিড টু ডে এভেইলেবল ইন পেপাৰ সাবজেক্ট লিষ্ট ফৰ দা কারেন্ট সেমিস্টার এখিনি ভালদৰে পঢ়িব তাৰপিছত লেখা আছে ইয়াত আপোনালোকে দেখুও when students do their registration form after 13 October they will only see in the online GO in those paper they are selected at the college login কিন্তু ইয়াৰে পিছত প্ৰবলেমটো কি হ'ল গুৱাহাটী ইউনিভাৰ্সিটি আপোনালোকে নেক্সট নোটিফিকেশন ইয়াৰে পিছৰ নোটিফিকেশনটো চাব ইয়াতো আছে 11-10 ইয়াত চাব এইটো চাওক এখন আছে নোটিস 12 it is notified for all concerned that in continuation to the earlier notification যোনটো আগৰ নোটিফিকেশনটো এটা নোটিফিকেশন চাই লব পাৰে the last date for updating programs and subject at online GO in college till 16 October মানে কলেজে যোনগুলা আপডেট কৰিব লাগিছিল সেইখিনি কৰা নাই কলেজ গিলাকে সেইকাৰণে গুৱাহাটী ইউনিভাৰ্সিটি এটো তাৰ মানে 16 অক্টোবৰ লগি কলেজ গিলা কৰিব দিছে নোটিফিকেশন ৰিগাৰ্ড student registration exam form fill up along with fees shall be communicated later on তাৰ মানে আপোনালোক যেতিয়া কলেজে সেইখিনি কাম কৰিব এটা গুৱাহাটী ইউনিভাৰ্সিটি এক্সট্ৰাকে আপোনালোকক এখন নোটিস দিব যোনটো যেতিয়ানবে তাৰ মানে কি অনলাইন ৰেজিষ্ট্ৰেচন আৰু ফৰ্ম ফিল আপ হ'ব আৰু যদি কিছুমান এনি প্ৰবলেম আছে এৰ কাৰণে ফোন কৰিব পাৰে আৰু এটা আপোনাৰ গুৱাহাটী ইউনিভাৰ্সিটি কন্ট্ৰলৰ সাইন মাৰা আছে এখন কোনো ফেক নহয় ইয়াৰ আপোনালোকে ওয়েবসাইটত যাবলৈ চাব পাৰে আৰু ভিডিওটোৰ কেনেকুৱা লাগিছে আপোনালোকে চাই কিনে কমেন্ট কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব তাৰ পিছত আৰু যেতেনে নোটিফিকেশন আহিব তেতিয়া মোৰ ভিডিওত আপোনালোকে নোটিফিকেশন পাই যাব আপোনালোকে সাবস্ক্ৰাইব কৰি দিব এই চেনেলটো আৰু কেনেদৰে কৰিব লাগে মই হেটো দেখুৱাম আপোনালোকক ধন্যবাদ